Guys, good morning. স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগটোলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰটো ভালে। মই মানে চাহ খাবলৈ লৈছিলোঁ, তো ভাবিলোঁ ব্লগখন ষ্টাৰ্ট কৰিয়ে দিওঁ। তো আগতে চাহটো খাই লওঁ, ঠাণ্ডা বতৰত ঠাণ্ডা হ'ব, তো চাহটো খাই লওঁ। গাইছ, মোৰ চাহ খোৱাও হ'ল। তো আজি দিনটো কি কৰোঁ ক'ত যাওঁ আপোনালোকক মোৰ লগতে দেখাবলৈ নিশ্চয় চেষ্টা কৰিম। তো অথনি বহি থাকোঁতে ৰ'দ দিয়া নাছিল, এতিয়া ৰ'দ দিছে। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। আপোনালোকক অথনি একেবাৰে ক'বলৈ পাহৰি গ'লোঁ। এতিয়া মই মামাহঁতৰ তাত গৈ আছোঁ। মামাৰ ল'ৰাৰ ভাত মুখত দিয়া আছে। আৰু এইখন হ'ল আমাৰ বাঁহৰ দলং। বৰ্তমান এহেদি মানুহ অহা যোৱা কৰে। আৰু এইখন হ'ল আমাৰ নিউ ব্ৰিজ, কমপ্লিট হোৱা নাই, হ'বই আৰু বেছিদিন নাই। আৰু এইজনী হ'ল আমাৰ খুৰীমা, কাপোৰ ধুইছে। এতিয়া গৈ আছোঁ, মা গৈ আছে, গৈ আছে। আজি আমাৰ কপালখন বহুত ভাল। আনদিনা মানে এইখিনিতে ৰখি থাকিব লাগে, টমটম অটো পোৱাই মানে বহুত টান, বহুত সময়লৈকে ৰখি থাকিব লাগে। আজি আহিও পালোঁ, মানে টমটমো পালোঁ। আৰু এতিয়া আমি গৈ থাকোঁ, আপোনালোকে চাই থাকক। গাইছ, আমি এতিয়া কাপোৰ দোকানত আহিছোঁ। মোমাৰ ল'ৰাৰ কাৰণে কাপোৰ এযোৰ লৈ লওঁ। তো এতিয়া বৰ্তমান 9টা বাজিছে আৰু দোকানীয়ে জাষ্ট খুলিছে অলপ আগতে দোকানটো। যাত্ৰা কৰাই নাই, ফাৰ্ষ্ট কাষ্টমাৰ কিজানি আমিয়ে। তো এতিয়া কাপোৰ চাই লওঁ কেনেকুৱা লাগে। ফাইনেলি আমি এতিয়া আহি পালোঁ। তো কাপোৰ কিনাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল। ভাবিলোঁ মই মাহঁতৰ তাত গৈয়ে ভিডিঅ' কৰিম। তো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে যিমানখিনি দেখাব পাৰোঁ দেখুৱাম বাৰু। তো আপোনালোকে ভিডিঅ'খন শেষৰলৈকে চাই থাকিব। গাইছ, মই এতিয়া চাহ খাই লওঁ। চাহ খোৱাৰ পাছত আমাৰ টিকলা বাবুটোৰ লগত লগ কৰাই আছোঁ। এইজনী হ'ল আমাৰ টিকলা বাবু, ইমান ধুনীয়াকৈ শুই আছিলে। লগতে বাহিৰৰ দৃশ্যখিনি দেখুৱাই দিছোঁ। ইমান মানুহ নাই, আহি আছে এজন দুজনকৈ। এওঁলোকে এতিয়া কিছু নিয়মখিনি কৰি আছে। 3খন চাকি জ্বলাই দিছে মামা মামী আৰু বাবুৰ। এই কলহ এটা লৈ নদীত যাব পানী তুলিবলৈ। এওঁলোকে কি কৰে আপোনালোককো দেখুৱাম, আপোনালোকে চাই থাকক। আমি এতিয়া নদীত যাবলৈ লৈছোঁ। ওচৰতে নদীখন, বেছি দূৰত নহয়। ঘাটত আহি পালোঁ। তেওঁলোকে কিছু নিয়মখিনি মানে পূজাখিনি কৰি আছে। তো পূজা শেষ হ'লে আৰু পানী তুলিব। মন্দিৰ হ'ল ৰাধা কৃষ্ণ মন্দিৰ।
এওঁলোকে মানে এটা গা ধুৱাই আছে আমাৰ ল'ৰাটোক মানে অথনি যে আনিছিলোঁ নদীৰ পৰা পানীখিনি অকণমান নিয়মৰ কাৰণে মূৰত দিব লাগে আৰু বাকী গৰম পানীখিনি ৰঙা বাতি দেখিছেনে তাতে আছে সিটো দি গা ধুৱাই দিব ধুৱাই দিয়া হ'ল আৰু কাপোৰ পিন্ধাই দি আছে মা খুৰীমাহঁতে ইজনেই হ'ল আমাৰ ল'ৰা মানে পোৱালিটোক লৈ মন্দিৰত আহিছে ঘৰৰ কাষতে মন্দিৰ আছে এটা সেৱা ল'বলৈ তেওঁলোকে এতিয়া সেৱা লৈ আছে ভাত মুখত দিয়া বুলি যে কৈছিলোঁ আপোনালোকক চ' এতিয়া মানে সকলোৱে এজন এজনকৈ আহি অকণকৈ পায়স খুৱাই দিব লগতে আৰু আশীৰ্বাদ দিব আমি এতিয়া ভাত খাবলৈ বহি গ'লোঁ তো ভাতখিনি খাই লওঁ হ'ল এতিয়া ঘৰত যাওঁগৈ মা আহিছে মানে গুড ইভিনিং গাইজ চ' আমি মানে মোৰ কি হাঁহি উঠিছে জানোনে আন্ধাৰ হৈছে নহয় ফ্লাছখন জ্বলাই দিবলৈ দিছিলোঁ তাইক অঁ আমাৰ দুজন আহি আছে হিৰ' আন্ধাৰ হৈ আছে ন সিহঁতক মানে ভালদৰে দেখাম বাৰু পোহৰত আজি আন্ধাৰ হৈছে চ' আমি এটা ইভিনিং ৱাক কৰিবলৈ আহিলোঁ আৰু যদি আজি ভিডিঅ'টো ইমানতে তো ভিডিঅ' ভাল পায় তো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব তো নেক্সট ভিডিঅ' লগ পাইছোঁ টাটা বাই বাই